লখিপুৰত বহু প্ৰত্যাশিত D2 বাজাৰ নামৰ অত্যাধুনিক শ্বপিং মলৰ আনুষ্ঠানিক উদ্বোধনী। অতি কম মূল্যত গুণগত মানদণ্ডৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব D2 বাজাৰ শ্বপিং মলটোত। শ্বপিং মলটো আনুষ্ঠানিকভাৱে মুকলি কৰে APDCLৰ সঞ্চালক ডক্টৰ কাশ্যপ প্ৰকাশে। আপোনাৰ ঘৰত দৈনন্দিন ব্যৱহৃত সকলো সা সামগ্ৰী উপলব্ধ হ'ব শ্বপিং মলটোত। বুধবাৰ দিনা সন্ধিয়া লখিপুৰ নগৰৰ মাজমজিয়াত তথা নতুন বজাৰত বাণিজ্যিক ক্ষেত্ৰত নতুনকৈ সংযোজিত হ'ল D2 বাজাৰ নামৰ অত্যাধুনিক শ্বপিং মলটো। APDCLৰ সঞ্চালক ডাক্তৰ কাশ্যপ প্ৰকাশে আনুষ্ঠানিকভাৱে ৰঙা ফিতা কাটি মলটো শুভাৰম্ভ কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত APDCLৰ সঞ্চালক ডাক্তৰ কাশ্যপ প্ৰকাশৰ লগতে লখিপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা, লখিপুৰ ৰাজচক্ৰ বিষয়া, লখিপুৰৰ ট্ৰাফিক বিষয়া কৃষ্ণ শৰ্মাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আধুনিক সাজ পোছাকৰ লগতে নিত্য প্ৰয়োজনীয় বিভিন্ন ধৰণৰ সা সৰঞ্জাম উপলব্ধ আছে D2 শ্বপিং মলটোত। উল্লেখযোগ্য যে বৃহত্তৰ লখিপুৰ অঞ্চলত এয়াই প্ৰথম অত্যাধুনিক শ্বপিং মলৰ মুকলি হয়। মলটো মুকলি হোৱাত উৎফুল্লিত হৈ পৰিছে এতিয়া লখিপুৰ ৰাইজ। মুকলি হোৱাৰ দিনাই বৃহৎ সংখ্যক ৰাইজে মলটোৰ পৰা বজাৰ কৰাও পৰিলক্ষিত হৈছে। অত্যাধুনিক মলটোত বজাৰ কৰি কেনেকুৱা অনুভৱ হ'ল, প্ৰথমে এই বিষয়ে ৰাইজৰ প্ৰতিক্ৰিয়া শুনি লোৱা হওক। কেনেকুৱা পাইছে বস্তু, কেনেকুৱা দাম, কেনেকুৱা কেনেকুৱা পাইছে দাম, কোৱালিটি ঠিকে আছে ন? পূজাৰ বজাৰ শ্বপিং মলটোৰ স্বত্বাধিকাৰী দিলদাৰ হুছেইন তালুকদাৰ আৰু নাৰ্চিনা পাৰভিনে মলটো শুভাৰম্ভ কৰিব পাৰি আনন্দত আৱেগিক হোৱা দেখা যায়। নাৰ্চিনা পাৰভিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে বহুদিনৰ পৰাই এটা সপোন মনত উমি উমি চলি আছিল। আজি এই মলটোৰ শুভাৰম্ভ কৰিব পাৰি বহুত আনন্দিত তেওঁ। তাতোতকৈ সুখৰ বিষয় যে আমি বহু কেইগৰাকী নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিব পাৰিছো। লগতে আমি চেষ্টা কৰিছো অতি কম মূল্যত গুণগত মানদণ্ডৰ সামগ্ৰী যোগান ধৰিবলৈ। ইয়াৰ লগতে লখিপুৰ অঞ্চলৰ ৰাইজক এবাৰ শ্বপিং মলটোত আহি মলটো চাবলৈ আহ্বান জনায়। মই বহুত দিনৰ পৰাই ভাবিছিলোঁ, যেতিয়া ছোৱালী অৱস্থাৰ পৰাই মই ভাবিছিলোঁ যে মই যদি কেতিয়াবা চাকৰি বাকৰি নকৰোঁ তেনেহ'লে কেতিয়াবা এখন উমেনৰ বজাৰ, তাৰমানে উমেনৰ চব বস্তু উপলব্ধ হোৱা এখন দোকান বা বিপণী এখন খোলাৰ বহুত ইচ্ছা আছিল মোৰ। যেতিয়া মই নোৱাৰিলোঁ, মোৰ হাজবেণ্ডক লকডাউনত যেতিয়া 3 বছৰমান আগত, 2 বছৰ 3 বছৰমান আগত এদিন তেওঁক ক'লোঁ যে মোৰ নহয়, যদি মই চাকৰি বাকৰি নাপাওঁ, এতিয়াতো চাকৰি বাকৰি ইমান পোৱা নাযায়, তেনেহ'লে কি কৰোঁ? মই কৈছিলোঁ যে আমি এখন এনেকুৱা বিপণী খোলোঁ। তেওঁ কৈছিলে নহয়, এনেকুৱা বিপণী নখোলোঁ, আমি খুলিলে ডাঙৰ এটা শ্বপিং মল খুলিম, যাতে আমি কিছুমান ল'ৰা ছোৱালীকো তাতে সংস্থাপন দিব পাৰোঁ আৰু আমাৰ এই পিছপৰা অঞ্চলটোকো যাতে কিবা এটা নতুন হেৰি দি আগুৱাই লৈ যাব পাৰোঁ। বহুত ভাল লাগিছে, ৰাইজৰো বহুত সঁহাৰি পাইছোঁ। ইমান ৰাইজ হ'ব বুলি মই কেতিয়াও ভবা নাই, যে চবেই আহিছে, যাকে মাতিছোঁ নমতাও কিছুমানে আহিছে, বহুতে ভাল লাগিছে। ৰাইজে আমালোকৰ ইয়াত আহক, চাওক আমি কেনেধৰণে আমি বহুত চেষ্টা কৰিছোঁ যে ৰাইজক কমতকৈ কম দামত বস্তু কিছুমান দিব পাৰোঁ আৰু ভাল কোৱালিটিৰ বস্তু দিব পাৰোঁ বুলি। D2 বজাৰত আপোনালোকে আহক, চাওক বস্তুবিলাক কেনেকুৱা হৈছে, কেনেধৰণৰ হৈছে, কিবা আমাৰ ভুল ত্ৰুটিতে হ'ব পাৰে, আপোনালোকে চাব আহিব, চবে ক'ব আৰু ইয়াতে বহুত ধৰণৰ অত্যাধুনিক বস্তু পাব। আৰু আমি আশা কৰিছোঁ যে ৰাইজে সহায় সহযোগিতা আমি পাম আৰু আমালোকক এনেকৈ আপোনালোকে আশীৰ্বাদ দিলে আমি বহুত আগলৈ আগুৱাই যাম। উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি তথা লখিপুৰৰ সুসন্তান ডাক্তৰ কাশ্যপ প্ৰকাশো আনন্দিত হোৱা দেখা যায়। তেওঁ কয় যে লখিপুৰৰ কাৰণে এয়া এক স্মৰণীয় দিন। লখিপুৰৰ দৰে নগৰত এনেকুৱা এখন অত্যাধুনিক শ্বপিং মল খুলিবলৈ লোৱা সিদ্ধান্তটো আত্মবিশ্বাস আৰু সাহসিকতাৰ পৰিচয়।
ইয়াৰ ফলত বহুত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব আৰু আৰ্থিকভাৱে লখিমপুৰ আৰু উন্নতি হ'ব। মই এই অঞ্চলৰ বাসিন্দা হিচাপে প্ৰথমবাৰৰ কাৰণে এনেকুৱা এখন শ্বপিং মল আজি উদ্বোধনী কৰিবলৈ পাই মই যথেষ্ট আনন্দিত। আৰু দুৰ্গা পূজাৰ আগে আগে যিহেতুকে এই শ্বপিং মলৰ উদ্বোধনী কৰা হৈছে, গতিকে বাণিজ্যিক দিশৰ ফালৰ পৰাও যথেষ্ট লাভজনক এটা দিশত নিশ্চয় মা দুৰ্গাৰ আশীৰ্বাদত আগবাঢ়িব। লখিমপুৰ আমাৰ পিছপৰা অঞ্চল আছিল। যোৱা 5 বছৰত পিছপৰা অঞ্চলৰ পৰা এটা উন্নত চহৰলৈ ৰূপান্তৰ হ'ল। যোৱা 5-6 বছৰৰ ভিতৰত পিছপৰা এখন চহৰৰ পৰা উন্নত চহৰ ৰূপান্তৰ হোৱাৰ প্ৰতিফলন হিচাপে এনেকুৱা ধৰণৰ শ্বপিং মল আজি ইয়াত কোনোবাই খুলিবলৈ সাহসো কৰিছে আৰু ইমান ৰাইজৰ সমাগমো হৈছে। ইয়াৰ যোগেদি স্বত্বাধিকাৰীসকলে বহুতো নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰিব। এয়া অৰ্থনৈতিক দিশ, যাৰ কাৰণে মই স্বত্বাধিকাৰীসকলক ধন্যবাদ জনাইছোঁ। আৰু ব্যক্তিগতভাৱে স্বত্বাধিকাৰিনী যিগৰাকী আছে, এই মোৰ সৰুতে কোলাত খেলি ডাঙৰ হোৱা ভনী হয়। গতিকে ইয়াত অলপ আৱেগিকভাৱেও মই খুব আনন্দ উপভোগ কৰিছোঁ। আৰু ভৱিষ্যতে যেন এনেকৈ আমাৰ লখিমপুৰ অঞ্চল আগুৱাই যাওক। ইয়াত বসবাস কৰা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান সকলো যাতে অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈ থাকক, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, আই নিউজ। লখিমপুৰৰ বাবলু হোটেল। আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লখিমপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।